সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আৰু আজি আমি যাই গম পালোঁ যে গৈ পোৱা অকণমান দেৰি হ'লে লাইনত এনেদৰে কুপন নেপায়। আৰু সোনকালে যাব আপোনালোক যদি কোনোবা ভিতৰত সোমাবলৈ ইচ্ছা কৰে, তেতিয়াহ'লে আপোনালোকে খুব সোনকালে যাব, দেৰিকৈ গ'লে নাপাব কুপন। আৰু আমাৰো অকণমান দেৰি হ'ল, সেয়েহে আমি কুপন নাপালোঁ, বাহিৰতে এনেকৈ মাক দৰ্শন কৰি আহিলোঁ বাহিৰৰ পৰাই। আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায়? যিসকলে ভাল পায় তেওঁলোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এনেদৰে আমি ফটো উঠি মেলি তাৰপিছত ঘৰলৈ আহি আছোঁ। আগদিনাখনো এনেদৰে গৈছিলোঁ, যোৱাকালি তাৰমানে এনেদৰে বশিষ্ঠ আশ্ৰমলৈ গৈছিলোঁ। তাৰে গেটখনৰহে ফটোখিনি আপোনালোকক দেখুৱাব পাৰিলোঁ, বাকীখিনি ডিলিট হৈ গ'ল।